মই যাই আছো ৰবা ঘৰত ইয়ে ভাল দি নে ভালতকে গা এ ভালতকে গা হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই বেক ইউটিউব চেনেল অসমীয়া ল'ৰাটো আজি আমি এটা ফুড চেলেঞ্জ কৰিব আহিছোঁ মোৰ লগৰকেইটাক পাছফালে আছে বাৰু আপোনালোকক দেখাই আছোঁ লগৰকেইটাক তো আজি আমি ফুড চেলেঞ্জটো অলপ বেলেগতকৈ বেলেগ হ'ব গৈ আছে মানে তো মই আপোনালোকক মোৰ লগৰকেইটাৰ ওচৰলৈ লৈ গৈছোঁ বাৰু তো এয়া মোৰ লগত আছে ৰূপাংকৰ এয়া টিভিত তো আজি আমি ফুড চেলেঞ্জ কৰিব আহিছোঁ একেলগে আমি অলপ ভিডিঅ' বনাম ভিডিঅ' চাই থাকিব আপোনালোকে বঢ়িয়া হ'ব যাই আছে তো এয়া আমাৰ দাদা এজনে জুই জ্বলাব লৈছে এতিয়া দাদা আপোনাৰ নামটো কৈ দিয়ক জিন্তু কাকতি টিটিপ কেনে লাগিছে একদম মজা ভিডিঅ'টো চাই থাকিব বঢ়িয়া জমিব আজি অঁ अभी मजा आएगा ना भिड़ो কৰি দিছো তেতিয়াহে আমাৰ মেগীটো বহাব পাৰিম পানীটো গৰম হ'লে প্ৰথমে পানীটো দি দিছে আমাৰ ডাঙৰ ওলাই প্ৰথমে পানীটো দি দিলে ইয়াত এতিয়া আৰু আপোনালোকক দেখাই আছোঁ কেনেদৰে বনাই আছে চাই দেখি মোৰ গামছা চামচা মাৰি উঠাই একদম একদম পুৰা কাৰিকৰ দৰে লাগিছে দেই ক'বই নালাগে আৰু ভাংগাৱালা বুলিছে কা লেভেলটো কমা গুচি গৈছে পানীটো গৰম হ'লে ৰ'বা তাৰপিছতহে কালি পৰা ভাতেই খোৱা নাই আৰু कौन है ये लोग कहां से आते हैं এতিয়া বয় মানে খাবই মাইফোন বাছি ৰ মোৰ আৰু এটা কথা নিবি যা পানী কোনে খাব পাৰি এবাৰে সেই যাব सामोसे भी তাতে জিৰা চামুচ চামুচ এনে লাগছি তাতে দিয়ে মকৰা মকৰি ভৰাই দিয়ে আৰু আগেলে চামুচ চামুচ আনিব লাগিব চামুচে দি অলপ অলপকৈ খাব লাগিব এইটো কষ্ট হ'ব তো এতিয়া আমাৰ কামবিলাক লাহে লাহে হৈছে আৰু আৰু থোৱা দিয়া গাই টিটিপ ইমান গৰমত জুই জ্বলাইছা জুই জ্বলাই মেগী বনাইছা কেনেকুৱা লাগিছে মেগী বনোৱা ফিলিংছটো অলপ বেলেগ মানে পথাৰৰ মাজত বিৰাট ভাল লাগিছে তো গাইছ কেনেকুৱা লাগিছে তোমালোকক একদম আৰু ক'ব নালাগে আৰু অলপ পানী খাই লওঁ ৰ'ব তো আমাৰ টিটিপে এতিয়া মছলা দি আছে দাদা চানে পৰা অসমীয়া লাগিছে খাই লৈ চাহপাতটো খাই লৈছোঁ পানী পিয়া লাগি গৈছে আৰু ন খাব এই বাগাৰাই দিওঁ নেকি এনেকৈ লাগে আৰু খুলাইছা আৰু কোনোবা খাবি আৰু দুগেলে চা খাবি নে খাবি নে যদি আমি দুই শেষ কৰিব লাগিব খাবা নেকি নেখাওঁ থৈ দিওঁ নেকি এতিয়া চেলেঞ্জ কৰিব আহা বুলি কোৱা এদাই কৰি দিছে ছাগলীয়ে দিয়েত লাৰা নিদিয়ে দেই এই দিয়েত লাৰা দিছোঁ এইগিলা বেলেগ সেইগিলা পিছত চাম দিছোঁ এতিয়া দিয়েত লাৰা দিছোঁ তো আমাৰ টিটিপি এতিয়া পুৰা অসমীয়াই আছে একদম মানে মই এতিয়া এখন ভোজ বনাইছোঁ মই এতিয়া মোৰ অলপ কথা আছে পুৱা ধুৱাইছে আৰু দেই গাখীৰ লাগিছিল আৰু বহুত আছে আমাৰ গাঁও মানে কি আৰু গাঁৱত থাকিবই নৰ্থ ভেদাইলতা এইবিলাক ভেদাইলতা লৈ আহা লগত আৰু নগাধনীয়া পাৰ্চনেল মছলা দি দিছে ইয়াত স্পেচিয়েল মছলা আজি যদি বেয়া হয়নে নাই বেয়া নহয় মই আগৰ কিন্তু তুমি আহ আগত মই এইবিলাকটো পেলাই দিম আৰু তোমাক শাস্তি দিম আগত হ'ব দে কিমান লাভ অলপ ফেৰি যাব অলপ ফেৰি হ'ব অলপ খাই বোলে টেষ্টটো কৰি দিম টেষ্টটো কৰি চাওক কেনেকুৱা লাগিছে কালি ইয়াত যে নিমখ যে দিয়া নাই আৰু দেই কলপাতত দি দিয়ে টেষ্টটো গাইছ টেষ্টটো কৰিবৰ কাৰণে আমি ইয়াক দি দিলোঁ অলপ ইয়াক দিয়া ওলাব দিয়া
ইমান ডাঙৰ খন্তি কেনেকুৱা কেনেকুৱা লাগিছে দাদা খাই হা বঢ়িয়া বনাইছে কোনে কিয় ফুলাই দিছা বক্সটো বনাইছে কোনে আমাৰ এতিয়া মেগীখিনি লৈ গৈ আছে জিনটো আৰু দি দিবে কাষতে মানে কি মানে বহি বহি তো ৰূপাংকৰ আজি পানিছমেণ্টটো কেনেকুৱা হ'ব মানে কেনেকুৱা ধৰণৰ হ'ব? দি আছোঁ মানে এইটো খোৱাৰ ওপৰত হ'ব যদি কোনোবাই পালা মাৰে ইয়াত তাত বহুত শাস্তি দিব মানে আজি শাস্তিটো মই দিম কি হয় মই বিচাৰ কৰিম আপোনালোকে চাই থাকিব। আৰু বেয়া হ'লে মই বিচাৰ কৰিম শাস্তি মই দিম বেয়া হ'লে আপোনালোকে দেখিছে তেওঁ কেনেকুৱা কৈছে মই ভাল এটা হৈছে কথাই বুলি কৈছে। কৈছোঁ যদি এই চ' বনোৱাত বেয়া হৈছে শাস্তি বনাইছে কোনে মই। চেফ বাবলেৱালা চেফ বাবলেৱালা তো বনাই ৰেডি হোৱাৰ পিছত আমি বেলেগ এঠাইলৈ গৈ আছোঁ মানে খাবৰ কাৰণে ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক তো খানাটো আজি ফুড চেলেঞ্জটো পুখুৰীৰ কাষতে হ'ব বাৰু কিনাৰত তো এতিয়া টিটিপে সমানে ভগাই আছে মেগী। চাৰিটা খাম আৰু ইয়াত ভগাই আছে টাংগাবিলাক সমান হ'ব লাগিব অকণমান হৈ যাব কিন্তু গাইছ মই এটা কথা ক'ব বিচাৰোঁ নালাগে তোমাৰ কথা নুশুনো মই এতিয়া এই ইনে যে অলপ মেগী বাকী যাব লঠেৰি দিছে তো এতিয়া আমাৰ ষ্টাৰ্ট হ'ব হৈ গৈছে আৰু চেলেঞ্জ কেনেকৈ খাইছা হে বাপৰে বাবলা ঠিক আছে বাবলা কেনেকুৱা পাইছে পানীৰ ব্যৱস্থা নাই পানী খাব দিয়া নহয় গাইছে চেলেঞ্জ দিছে পানী খাব দিয়া নহয় লুঠেৰি কৰি বনাইছে দিনটো কেনেকুৱা অনুভৱ লুঠেৰি হৈ গৈছে না মজা লাগিছে চাই লোৱা কোন হাৰে চাই লওঁ কোন হাৰে চাৰিটা বঙলা জ্বলা আৰু বদল ঠাণ্ডা কৰিছা মজা আছো ৰবা ঘৰত ये बाल भी है बाल उसके क्या बाल ये बाल उसके क्या
এইটো এওঁৰ লাষ্ট 3 নম্বৰ এও হ'ব তাৰপিছত আমাৰ জিনটো এৰি থৈ গ'ল ঠাল এইটো নোৱাৰে বোলে আৰু পানী খাব দিয়া নাই না গাইছ হাত দাঙি দিছোঁ মই নৰো আৰু পানী খাব দিয়া নাই পানী খাৱাই নিদিয়া গা ৰুজিম আৰু তো তিতি বিটা পানিশমেণ্টটো কি হ'ব কৈ যোৱা পানিছমেণ্টটো হ'ব ফাইনেলি মই জিন্তু। মই মানে আমি এনেকৈ বঢ়িয়া। দোলা কৰি মানে দোলাই দিম পুৰা খালৰ মাজত অঁ ঠিক আছে এইটো পুৰা দোলাই দিয়া হ'ব আহিলে লাগি বাবু, গৈছে আৰু নতুন পাতত বহিছে তই আকৌ নতুন এইটো নতুন ৰূপত I got broads in Atlanta, just to lean the family. Credit cards and the scammers, hitting the licks in the bank. Legacies. চাওক পুৰা একদম হিলাই আছে ৰ'দে একদম টিকা ফটা ৰ'দ ওলাই আছে আজি ৰ'দত কি দিবা সেই ৰ'দত এপাক দাউৰিব দিম তাক আৰু আমাৰ টাৰ্গেট এটা থাকিব সেইটো চুই আহিব লাগিব আৰু ন' কনচিয়াৰ্ছ যি গতিত দাউৰে সেই গতিতে দাউৰি থাকিব লাগিব অলপ যদি কম কৰে আৰু আবাজ যাব লাগিব আৰু এবাৰ সেইটোৱে কথা একদম তো আজি শাস্তিটো এইটো যে যোনটোতে এইটো হিমূৰৰ পৰা হয়তো হিমূৰলৈকে দৌৰিব লাগিব বিশ্বাস পাৰবি বিশ্বাস পাৰবি এপাক হে পালৰ পাৰিব না যোনটোতে দৌৰিব চাওঁ কি হয় এইটোতো হ'ব লাগে ফাৰ্ষ্ট দিনটো মই 1 2 3 বুলি ক'লে হৈ যাব আৰু দে হৈছে আৰু এতিয়া তো এতিয়া যোনটোতে দৌমাৰি গৈছে আৰু চলি আছে টাইমটো কেনেকুৱা শাস্তি পাইছে বাবলি টিকা ফটা ৰ'দত দৌৰ মাৰিছে আৰু দেই সেকেন্ডত আহি নাপালে আৰু এটা শাস্তি হ'ব অলপ দৰাই দিম এবাৰ কষ্ট কৰি তুমি দাউৰি আছে দেখা নাই 20 ছেকেণ্ডত নোৱাৰিলে নৰিব আইদক ৰখিব নালাগিব ফিলিংছটো কেনেকুৱা লাগিছে এতিয়া মেগী চেগী খাই একদম পেটেত ওলাই কিনে আকৌ দাউৰিব দিছোঁ ঘৰতে একদম কাপোৰ চলাই দিলে আপোনালোকে কিন্তু টাইমত দীপাংকৰ ফুড চেলেঞ্জটো আজি কেনেকুৱা লাগিলে চ' আমি এটা ফুড চেলেঞ্জ সাধাৰণভাৱে দি দিলোঁ আপোনালোকে কেনে পাইছে আমাক জনাব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব আমি নেক্সট আকৌ ট্ৰাই কৰিম বনাবৰ কাৰণে চ' আপোনালোকে চাই দিব ঘূৰি কেনেকুৱা লাগিছে সিহঁতে আৰু এইবিলাক ধুব লাগিব মই এনেকুৱা কথা ভাল নালাগে না লাষ্ট হয়তো। অন্তিম আমাৰ মানে আপোনালোকে কওকচোন। অঁ হয় বাৰু ডাংগাবালা মানে এইবিলাক মোক ইমান কষ্ট দিব নালাগে বনাবও লাগে ধুবও লাগে বনাইছে তুমিয়েতো কাইক ন তুমিয়েতো চব কৰিব লাগিব নহ'লে আৰু কোনে কৰিব আমি ৰান্ধনি পইচা দি আনিছোঁ না ৰান্ধনি বাৰু কৰিছোঁ ৰান্ধনি একদম পূৰা ভাড়া লৈ আহিছোঁ 500 টকাত ময়ো এনেকুৱা কৰিম আপোনালোকে পিকনিকত গ'লে এওঁ নিব পাৰে অঁ পিক নহয় ডেস্কে ফিছে নে কি সেইটো দি দিবা মোক खत्म बाय बाय टाटा गुड बाय गया তো আজি ফুড চেলেঞ্জটো ইমানতে আজি সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা তো আকৌ লগ পাম নেক্সট ব্লগত